নমস্কাৰ বন্ধুসকল, মই বিতুপনে আপোনালোকক স্বাগতম জনালোঁ আজি আমাৰ এই বিশেষ ভিডিঅ'লৈ। আজি আমাৰ বিশেষ ভিডিঅ'টোত আপোনালোকে গম পাব যিখন নতুনকৈ অসম চৰকাৰৰ এখন আঁচনি আহিছে। আঁচনিখনৰ নাম হৈছে অৰুণোদয়। এই অৰুণোদয় আঁচনিখনৰ জৰিয়তে আপোনালোকে কেনেকৈ সুবিধাবোৰ পাব পাৰিব আৰু আপোনালোকৰ এই আঁচনিখনত সুবিধাবোৰ ল'বলৈ হ'লে আপোনালোকে কি আপোনালোকৰ লাগিব ডকুমেণ্টছ হওক, সকলো কথা আমি এই ভিডিঅ'টোত আপোনাক ক'ম। প্ৰথমতে আপোনালোকক কৈ ল'ব বিচাৰিছোঁ যে অৰুণোদয় আঁচনিখন কি। অৰুণোদয় আঁচনি এখন এনেকুৱা আঁচনি যিখন আঁচনি অসম চৰকাৰে অৰ্থনৈতিক সক্ষমতা আৰু ৰাজ্যৰ মহিলাসকলৰ সবলীকৰণ, সামাজিক সবলীকৰণৰ বাবে অসম চৰকাৰে এখন নতুন আঁচনি আনিছে। এই আঁচনিখনৰ নাম দিছে তেওঁলোকে অৰুণোদয়। এই অৰুণোদয় আঁচনিখনৰ মেইন উদ্দেশ্যটো কি? এই অৰুণোদয় আঁচনিখনৰ মেইন উদ্দেশ্য হৈছে মহিলা সবলীকৰণৰ জৰিয়তে পৰিয়ালসমূহ লগতে অসমৰ সবলীকৰণ। এই মুখ্য উদ্দেশ্যৰে বা লক্ষ্যৰে তেওঁলোকে এই নতুন আঁচনিখন আনিছে। সম্প্ৰতি ৰাজ্য চৰকাৰে যিখন নেকি সামাজিক অৰ্থনৈতিক উন্নয়নেৰে পৰিপূৰ্ণ ভেটি গঢ়িবৰ বাবে তেওঁলোকে প্ৰয়াস কৰিছে আৰু তেওঁলোকে প্ৰয়াস কৰি এই আঁচনিখন আনিছে বুলি ইতিমধ্যে জানিবলৈ দিছে। যিসকল বন্ধু আপোনালোকক জনাওঁ যে যিসকল এসাঁজ সুষম আহাৰ খাবৰ কাৰণে যিসকলে বহু কষ্ট কৰিবলগীয়া হয় বা বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়, তেওঁলোকৰ বাবে এই আঁচনিখনে বহু সুবিধা দিব বুলি তেওঁলোকে আশা কৰিছে অসম চৰকাৰে। বন্ধুসকল, যে প্ৰথমতে আপোনালোকক ক'ব বিচাৰোঁ যে এই আঁচনিখন বা আপোনালোকে চাই থকা যিসকল মোৰ দৰ্শক আছে, আপোনালোকক ক'ব বিচাৰোঁ যে এই আঁচনিখন আপোনালোকে যদি পাবলৈ হ'লে আপোনালোকৰ কি লাগিব বা এই আঁচনিখন আপোনালোকে পাবলৈ হ'লে কোনে পাব পাৰে, এই সকলো কথা আমি ভিডিঅ'টোত কৈ আছোঁ। বন্ধুসকল, আপোনালোকক প্ৰথমতে আঁচনিখনৰ বৈশিষ্ট্যসমূহ ক'ব বিচাৰিছোঁ। আঁচনিখনৰ বৈশিষ্ট্য 1 নম্বৰতে দিয়া হৈছে অসম চৰকাৰে যোগ্য বিবেচিত হোৱা হিতধাৰীসকলক ঔষধ, ৰেচন, চেনি আদি ক্ৰয় কৰিব পৰাকৈ মাহিলী আৰ্থিক সাহায্য প্ৰদান কৰিব। দ্বিতীয়তে, অসম চৰকাৰে এই ধ্বজাবাহী আঁচনিখনৰ অধীনত অসমত বাস কৰা 19.7 লাখ পৰিয়ালক সাঙুৰি লোৱাৰ পৰিকল্পনা কৰিছে। আঁচনিখনৰ 3 নম্বৰত লিখিছে প্ৰতিটো পৰিয়ালে প্ৰতি মাহে 830 টকাৰ চিকিৎসা আৰু পুষ্টিকৰ সাহায্য লাভ কৰিব, যিয়ে প্ৰতিটো অভাৱগ্ৰস্ত পৰিয়ালৰ প্ৰতি বছৰে 10,000 টকাৰ একক অতিৰিক্ত আয় হোৱা বুজাব। পৰিয়ালৰ পৰা নিৰ্বাচিত হোৱা মহিলাগৰাকীৰ নামত এই সুবিধা প্ৰদান কৰা হ'ব। তাৰমানে আপোনালোকৰ এগৰাকী মহিলাৰ নামত আপোনালোকৰ কাৰ্ডখন থাকিব বুলি ক'ব পাৰি। সকলো প্ৰয়োজনীয় নথিপত্ৰৰ মূল্যায়নৰ পিছত পৰিয়ালৰ পৰা নিৰ্বাচিত মহিলাগৰাকীৰ বেংক একাউণ্টৰ প্ৰত্যক্ষভাৱে হিতাধিকাৰীলৈ আপোনালোকক প্ৰত্যক্ষ হস্তান্তৰ প্ৰক্ৰিয়াৰে এই ধন ৰাশি জমা কৰা হ'ব। তাৰমানে বন্ধুসকল এইটোৱে যে আপোনালোকক এই পইচাবিলাক বা এই যিখন 830 টকা দিম বুলি কৈছে, এই 830 টকাটো এই আঁচনিৰ জৰিয়তে আপোনালোকে নিজৰ বেংক একাউণ্টত আপোনালোকে ডাইৰেক্ট পাব বুলি কৈছে। বন্ধুসকল, এই আঁচনিখন পাবলৈ আপোনালোকক কি লাগিব তাৰ বিষয়ে ক'ব লৈছোঁ। 1 নম্বৰতে আপোনালোকক লাগিব আবেদনকাৰী অসমৰ স্থানীয় বাসিন্দা হ'ব লাগিব। 2 নম্বৰতে আবেদনকাৰী বৰ্তমান অসমত থাকিব লাগিব। আৰু 3 নম্বৰতে পৰিয়ালৰ মুঠ বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম। আপোনালোকে ইনকম কৰা 2 লাখ টকাতকৈ কম হ'ব লাগিব বছৰি। 4 নম্বৰতে আবেদনকাৰীৰ নিজৰ বেংক একাউণ্ট থাকিব লাগিব আৰু বেংক একাউণ্ট থকা নামৰ আবেদন পত্ৰত দিয়া নামৰ সৈতে একেই হ'ব লাগিব। যদি কাৰোবাৰ যদি আবেদনকাৰী বা কোনোবা আবেদন কৰা মানুহৰ বেংক একাউণ্ট নাই, আবেদন কৰিব খুলি ল'বলৈ কৈছে। আবেদনকাৰীয়ে আবেদন পত্ৰ দাখিল কৰাৰ আগে এখন বেংক একাউণ্ট খুলি ল'বলৈ কৈছে। এই আঁচনিত অগ্ৰাধিকাৰ দিবলগীয়া যিসকল পৰিয়াল আছে তেওঁলোকৰ বিষয়ে ক'বলৈ লৈছোঁ। 1 নম্বৰতে স্বামীহীনা, বিবাহ বিচ্ছেদিত, অবিবাহিত পৰিয়ালৰ পৰা পৃথকীত মহিলা আছে যদি তেওঁলোকে পাব। 2 নম্বৰতে মনোনীত হোৱা পৰিয়ালৰ মুখ্য মহিলাগৰাকী বিশেষভাৱে সক্ষম, তেতিয়াও পাব। 3 নম্বৰতে পৰিয়ালত বিশেষভাৱে সক্ষম সদস্য আছে, তেওঁলোকেও পাব। আৰু যদি 4 নম্বৰতে সকলো অভাৱগ্ৰস্ত পৰিয়ালক এই সুবিধা দিয়া হ'ব, যিসকলে দৰকাৰ তেওঁলোকক এই সুবিধা দিয়া হ'ব বুলি কৈছে। তাৰ বাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত তেওঁলোকে সুবিধা লাভ কৰিছে বা নাই কৰা সেয়া বিচাৰ্য নহয় বুলি কৈছে। তাৰমানে আপোনালোকৰ যিখন আগৰ কাৰ্ডত আপোনালোকে যিবিলাক আপোনালোকৰ প্ৰয়োজনীয় খাদ্য সুৰক্ষা যিখন আইন আঁচনিৰ জৰিয়তে যিখন আপোনালোকক কাৰ্ড দিয়া হৈছিলে, সেই কাৰ্ডখনৰ জৰিয়তে আপোনালোকক যদি কিবা দিয়া হোৱাও নাছিলে, তেতিয়াহ'লে এই আঁচনিখনৰ লগত আৰু কোনো ধৰণৰ কানেকশ্যন নাই বুলি কৈছে। গতিকে বন্ধুসকল, এইখন আছিলে অৰুণোদয় আঁচনি আজি আমাৰ ভিডিঅ'টোৰ মুখ্য
কথা বন্ধুসকল এনেকুৱা ধৰণৰ ভিডিঅ' কথাবোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে কিছু কথা জানিবলৈ হ'লে আমাৰ যদি আপোনালোকে ইউটিউব চেনেলটোত চাই আছে গতিকে ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰি যাব আৰু যদি আপোনালোকে আমাৰ ফেচবুক পেজত চাই আছে ফেচবুক পেজটো লাইক কৰি যাব আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি ইয়াৰ পিছৰ খণ্ডত আমি ইয়াৰ এনেকুৱা ধৰণৰ আঁচনি বা এইখন আঁচনিৰ বিষয়ে আৰু কিবা নতুন নটিফিকেশ্যন বা জাননী জাৰি কৰিলে আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ইমানতে ভিডিঅ'টো সামৰি মাৰিছোঁ মই বিতুপনে আপোনালোকক পুনৰবাৰ এটা নতুন ভিডিঅ'ৰ জৰিয়তে স্বাগতম জনাম আজিলৈ ধন্যবাদ